Hey friends, welcome back to my YouTube channel. আৰু এতিয়া সন্ধিয়াৰ 6টা বাজিছে তাতে আজি দিনটো বহুত বেছি গৰম পৰিছে আৰু এই গৰমত চাহ খাবলৈ একেবাৰে মন নাযায় তো হেতু কাৰণে এতিয়া তৰমুজ আনি থোৱা আছে তৰমুজ খাওঁ বুলি ভাবিছো তো ফাৰ্ষ্টে এতিয়া তৰমুজটো কাটি লওঁ মায়ে ধুনীয়াকৈ কাটিং কৰি দিছে ইয়া তৰমুজ কটা হৈ গ'ল তো এতিয়া মই খাই লওঁ গুটিটো উলিয়াই লৈছোঁ তৰমুজ খোৱা হৈ গ'ল এতিয়া বায়ে মাংস বনাব লৈছে তো আহক কেনেকৈ বনাইছে মই আপোনালোকক দেখুৱাম আৰু আজি অলপ পিছত মই এঠাইলৈ ওলাই যাম ক'ত যাম সেয়া আপোনালোকক মই পিছত দেখুৱাম তেন্তে ফাৰ্ষ্টে মই মাংস কেনেকৈ বনাইছে বায়ে দেখুৱাই লওঁ ইয়াতে ছাগলী মাংস লোৱা হৈছে আৰু এইখিনি এতিয়া মেৰিনেট কৰি অলপ সময়ৰ কাৰণে ৰখা হ'ব আৰু মেৰিনেট কৰিবৰ কাৰণে ইয়াতে শুকান জলকীয়া আদা নহৰু আৰু পিঁয়াজ একেলগে গ্ৰাইণ্ড কৰি লোৱা হৈছিল এতিয়া গোটেইখিনি ইয়াত দি এইখিনি ভালদৰে এনেকৈ সানি লোৱা হৈছে এতিয়া ইয়াত হালধি গুড়া আৰু জলকীয়া গুড়া লগতে মিঠাতেল অলপ আৰু দৈ অলপ দি এইখিনি ভালদৰে এনেকৈ সানি লোৱা হ'ব মাংসখিনি মেৰিনেট কৰি আধা ঘণ্টা সময়ৰ কাৰণে ৰেষ্টত থৈ দিয়া হৈছিলে এতিয়া এইখিনি ৰেডি হৈ গ'ল বনাবলৈ তো এতিয়া বনাবলৈ আৰম্ভ কৰা হৈছে মতে পিঁয়াজ এটা কাটি লৈ তেলত এনেকৈ ভজা হৈছে আৰু পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভজা হ'ব পিঁয়াজখিনি ভজাৰ পিছত এতিয়া মেৰিনেট কৰি ৰখা মাংসখিনি তেলত দি দিয়া হৈছে আৰু মাংসখিনিও আমি অলপ টাইমৰ কাৰণে ভাজি ল'ম মাংসখিনি অলপ সময় ভাজি লোৱাৰ পিছত এতিয়া ইয়াত আলু দি দিয়া হৈছে আৰু আলু দিয়াৰ পিছত আকৌ মাংসখিনি অলপ সময়ৰ কাৰণে ভাজি লোৱা হ'ব যাতে আলুখিনিও ভালদৰে ফ্ৰাই হৈ যায় এতিয়া ইয়াত জলকীয়া গুড়া আৰু অলপ দি দিছোঁ আৰু আপোনালোকে যদি জ্বলা বেছিকৈ খায় তেতিয়াহ'লে আপোনালোকে জ্বলা অলপ বেছিকৈ দিব পাৰে আৰু লগতে জিৰা পাউডাৰ আৰু গৰম মছলা পাউডাৰো দি দিয়া হৈছে এতিয়া এইখিনি ভালদৰে হিলাই লোৱা হ'ব আৰু অলপ সময়ৰ কাৰণে এইখিনি ফ্ৰাই হ'বলৈ ঢাকন দি থোৱা হ'ব এয়া চাওক মাংসখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে আৰু আলুও ভিজিলে
লগতে মাংসৰ এটা ধুনীয়া কালাৰ আহিছে। তো এতিয়া ইয়াত গৰম পানী দি দিয়া হ'ব। এতিয়া অলপ উতল অহাৰ পিছত ইয়াত নিমখ দি দিয়া হৈছে। এতিয়া কুকাৰত এটা চিটি অহালৈকে মাংসখিনি সিজোৱা হ'ব। আৰু কুকাৰত দিলে মানে মাংসটো ধুনীয়া এটা খাবলৈ কোমল হৈ যায়। আৰু এতিয়া বা আৰু মই অকণমান ওলাই আহিছোঁ। আপোনালোকক অলপ আগত কৈছিলোঁ যে এঠাইলৈ ওলাই আহিম বুলি। এই ব্ৰিজখনৰ কথাই কৈছিলোঁ। আমাৰ ঘৰৰ নিচেই ওচৰত আছে ব্ৰিজখন। আৰু 15 আগষ্ট বুলি ধুনীয়াকৈ ব্ৰিজখন সজাই তুলিছে। তাকে চাবলৈ বুলি ওলাই আহিছোঁ। আৰু দেখিছে নহয় ইয়াত মানুহৰ ভিৰ কিমান। সকলোৱে এই ব্ৰিজখন চাবলৈ বুলি ওলাই আহিছে। আৰু এই ব্ৰিজখন হৈছে আমাৰ মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং নদীৰ ওপৰত থকা ব্ৰিজখন, যিখন খুব ধুনীয়াকৈ সজাই তুলিছে। আৰু এইফালে সকলো এতিয়া ফটো ভিডিঅ' কৰাত ব্যস্ত হৈ আছে। আমিও ফটো মৰা হ'ল, লগতে ভিডিঅ' কৰিলোঁ। তো এতিয়া ফুৰিলোঁ অলপ সময়, ওলাই আহি ভাল লাগিল গধূলি সময়কণ। লগতে আপোনালোককো আমাৰ মাৰ্ঘেৰিটাৰ ব্ৰিজখন দেখুৱালোঁ। তো এতিয়া আমি ঘৰলৈ গৈ থাকোঁ। এইফালে এতিয়া ৰাতি ভাত খাবৰ কাৰণে যা যোগাৰ কৰা হৈছে। এয়া আমাৰ ভাতৰ থালি ৰেডি হৈ গ'ল। আৰু আজি একেবাৰে চিম্পলকৈ খাব লৈছোঁ। ভাত লোৱা হৈছে, এইফালে আছে মাংস, আলু আৰু লগতে খৰিচা আচাৰ অকণমান আৰু বগৰী আচাৰ আৰু নেমু এপিচ। তেন্তে এতিয়া আমাৰ ভাতটো খাই লওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।